নমস্কাৰ সকলোকে। এতিয়া মই আছোঁ নলবাৰীত আৰু আমাৰ এতিয়া মোৰ ডিউটিটো শেষ হ'ল। এতিয়া 4টা বাজিল আৰু এতিয়া আজি যিহেতুকে কালি দেৱালী, আজি মই তাতে নলবাৰীত দেৱালী বজাৰখন একবাৰ দেখুৱাই দিম আৰু মোৰো অলপ বজাৰ আছে, বজাৰখিনিও কৰোঁ। তাৰ আগতে মই অলপমান মনোজ হোটেলত চাহ একাপ খাই লওঁ। তাৰপিছত আপোনালোকক বজাৰখন, আমাৰ যিটো দেৱালীৰ বজাৰ নলবাৰীত, সেইখন এবাৰ আপোনালোকক দেখুৱাই ল'ম। তো বলক এতিয়া মই চাহ একাপ খাই লওঁ আৰু তাৰপিছত বজাৰখন আপোনালোকক দেখুৱাব। কেনেকৈ দিছা যদি? এইটো 2 টকা, এইকেইটা 5 টকা। এইবিলাক কেনেকৈ? 10 টকা, এইটো 10 টকা। এইবিলাক কেনেকৈ দিছে? এইবিলাক চাকি, এইটো চাকি হা কেনেকৈ দিছে? শতকৰা 100 টকা। শতকৰা 100, তাৰমানে পাৰ পিচ 1 টকাকৈ। আৰু এইটো 80 টকা। এইটো কিমান? 5 টকা হা? 170। এইটো কিমান বুলি ক'লা? 160। নাই নাই, দীঘলৰ কথা কৈছোঁ। এইটোতো ছুটিয়ে হ'ল। এনেকুৱা দীঘল আছে নেকি ইয়াতকৈ কমত? আৰু হা? নাই ন? কিমান ৰকিটা? 15 কিমান ধৰিব? 80 টকা কৰি দাম একে? মই কৈ দিওঁ, ইয়াতে 5 পিচ থাকে, 5টা থাকে, ইয়াতে 10টা থাকে। সেইকাৰণে ৰেটটো আহে। এইটো 15, এইটো 30, চেম আগে হ'ল। খালি 5টা 10টা হৈছে। বুজিছোঁ। 5ডাল কাটি দিব, 10ডাল কৰি দিব। এই দিয়ক, এইটোৱে দিয়ক, এইডাল আৰু না সৰু হ'ব অলপ, অলপ দীঘল লাগিছিল। এই কি কয় আৰু সেই কি আছে? কলগছ নাই, ইয়াতকৈ সৰু সৰুকেইটা। না আমাৰ সেইটো নাই, এই যিটো আমাৰ সৰুটো যে। এইগিলা কিমান পৰে? কিমান পৰে? 5 পেকেট। 170 টাকা বাক্সা। 170। আৰু কেৰুণটা? এইটো কেনেকৈ? এইটো কেৰুণাটো? কোনটো কেৰুণাটো? বাক্সা কেমন করবো? বাক্সা কেমন করবো? বাক্সা 30 টাকা পিস, 300 টাকা হয়। আপনার হোলসেল যেটা লোন 240 টাকা দিলে 24 টাকা পিস। দেই কৰক, এইটো দিয়ক, এই 5টা, তাৰপিছত এইটো এটা দিয়ক। Asam lah ya.